নমস্কাৰ দীপ দীপাংকৰ লাহনৰ কথাৰে ৰাখি ডেকাৰ পাঠেৰে আজি কবিতাৰ শিৰোনাম অস্তিত্বহীন প্ৰেমৰ যাত্ৰা। নাজানো মই ভালপোৱাৰ প্ৰকৃত অৰ্থ কি, নুবুজো মই প্ৰেম মানে কি। জানো মাথো দুখন হৃদয়ৰ সঁচা মিলনকে ভাল পোৱা বোলে। য'ত নেকি দুখন হৃদয়ৰ ভালপোৱাৰ একো অস্তিত্ব নাথাকে, তেনে ভালপোৱা ঠিকাৰ মোৰ যাক সঁচা হৃদয়ৰ পৰা ভাল পাইছিলোঁ, মোক অস্তিত্বহীন কৰি আঁতৰি গ'ল। নোৱাৰো দিব মই, নাযাওঁ মই দিবলৈ সঁচা ভাল পোৱাৰ প্ৰমাণ। উলংগ দেহৰ নাচুৰ বান্ধা কাৰোবাক কিমান ভাল পাওঁ সঁচা প্ৰেমত দিবলৈ, কাৰোবাক কিমান ভাল পাওঁ সঁচা প্ৰমাণ দিবলৈ। বাছি ল'ব লাগিব আত্মহত্যাৰ নিচিনা ঘৃণনীয় পথ। তেনেহ'লে নোৱাৰো মই, তেনে ভাল পোৱাক প্ৰমাণ দিবলৈ। কাৰোবাক ভাল পালো বুলি নোৱাৰো মই কোনোবা এখন হোটেলৰ টকাৰে কিনা বেডৰুমত উলংগ দেহাৰে ভাল পোৱাৰ পৰিচয় দিবলৈ। ধিক্কাৰ চলাই নাৰীৰ জীৱন, নাৰী হেনো দেৱীৰ আন এটা ৰূপ। হাঁহি উঠে য'ত নাৰীৰ কোনো মূল্য নাই, অস্তিত্ব নাই, তাক কয় আকৌ নাৰী হেনো দেৱীৰ আন এটা ৰূপ। নালাগে মোক কেনেকুৱা নাৰী ৰূপী দেৱীৰ ৰূপ। মুক্ত মোৰ জীৱন, মুক্ত মানে মই কৰিছো বিচৰা। না কাৰোবাক পোৱাৰ আশা, না কাৰোবাক হেৰুৱাৰ বেথা, নাই কোনো প্ৰেমৰ সংজ্ঞা, না কাৰোবাক লৈ উচ্চ আকাংক্ষা। মোৰ লক্ষ্য মাথো অস্তিত্বহীন প্ৰেমৰ যাত্ৰা।